হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বৰ্তমান মই আছোঁ যোৰহাটত, আৰু আজি আমি যাবলৈ ওলাইছোঁ যোৰহাটত অৱস্থিত শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰলৈ। তেন্তে ব'লক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এনেকৈয়ে মেজিকত উঠি আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এয়া আমি আহি পাই গ'লোহি ঢেকীয়াখোৱা বৰনামঘৰলৈ সোমাই যোৱাৰ প্ৰথমটি তোৰণ। যিহেতু ভাদ মাহ চলি আছে, গতিকে নামঘৰ ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তগণে ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু তিনিআলিৰ পৰা মূল নামঘৰ ভাগলৈ অকণমান দূৰ হয়, গতিকে আমি সেইখিনি টেম্পু এখনতেই গ'লোঁ। আৰু এনেকৈ আমি গৈ উপস্থিত হ'লোগৈ ঢেকীয়াখোৱা বৰনামঘৰ ভাগত। তেন্তে ব'লক আমি নামঘৰৰ ভিতৰলৈ বুলি সোমাই যাওঁ। যিহেতু সেইদিনা শংকৰদেৱ গুৰুজনাৰ তিথি আছিল, গতিকে নামঘৰ ভাগলৈ অগণন লোকৰ সমাগম হোৱা দেখা গৈছে। আৰু আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে তেন্তে দেখা পাব যে বাটচৰাৰ দুয়োকাষে কেৱল মানুহ মানুহ আৰু মানুহ। ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূবত অৱস্থিত। ভাদ মাহৰ অখণ্ড নাম কীৰ্তনৰ বাবে নামঘৰলৈ অগণন ভক্তৰ ভিৰ হোৱা দেখা যায়। জনশ্ৰুতি মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যি গছি বন্তি সুদীৰ্ঘ 495 বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। এই বন্তি গছি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে। আৰু আমিও এনেকৈ ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই সেৱা কৰি ওচৰতে থকা মূঢ়াভাগ চাবলৈ গ'লোঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই স্থানতে ভৰি ধোৱা মূঢ়াভাগ। ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষই মূঢ়াভাগ সংৰক্ষণ কৰি ৰাইজক দেখুওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পবিত্ৰ ভাদ মাহত নামঘৰ ভাগত যি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়, সেই আধ্যাত্মিক পৰিৱেশত নিজকে বিলুপ্ত কৰি ধন্য মানিছোঁ। লগতে ইয়াৰ পৰাই গুৰু দুজনালৈ সেৱা নিবেদিছোঁ। আৰু এনেকৈয়ে নামঘৰৰ পৰা ওলাই আহিয়ে দেখিলোঁ ৰাস্তাৰ কাষতে থকা দোকানবোৰ। চাওকচোন, সকলোৱে নিজৰ নিজৰ দোকানসমূহ কেনেকৈ সজাই তুলিছে। মোৰতো দেখিয়েই ভাল লাগি গ'ল। ক'ৰবাত যদি আছে বিভিন্ন খাদ্যৰ দোকান, আকৌ ক'ৰবাত আছে ঢোল পেঁপা গগনাৰ দোকান। ক'ৰবাৰ পৰা যদি ভাহি আহিছে বাঁহীৰ শব্দ, আকৌ কোনো ঠাইৰ পৰা আহিছে নাগেৰাৰ শব্দ। আৰু এনে পৰিস্থিতিত মইনো বাৰু নিজকে কেনেকৈ নৰখাওঁ। সেইবাবে ময়ো কৃষ্ণক চিন্তি নাগেৰা এযোৰকে বজাই দিলোঁ দিয়ক। বৰ ভালকৈ বজাব নাজানো, তথাপিও জনাবচোন বাৰু কেনে হৈছে।
আৰু এনেকৈয়ে সম্পূৰ্ণ দিনটো ঢেকীয়াখোৱা বৰনামঘৰত অতিবাহিত কৰাৰ পাছত এতিয়া আমি ওলালোঁ ঘৰলৈ যাবলৈ। পুনৰ এটি নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।